মেচোপটেমিয়া সভ্যতাৰ স্থানসমূহৰ ভিতৰত বেবিলন অন্যতম। সেই বেবিলনতে আছিল প্ৰাচীন বিশ্বৰ 7 ৱণ্ডাৰ্ছৰ এটি। বেবিলনৰ ওলমি থকা বাগিচা। সৰুকালৰ পৰা এই বাগিচাখনৰ নাম শুনা নাই এনে মানুহ বহুত আগৰ। সম্ৰাট নেবুচাডনেজাৰ দ্বিতীয়ই তেওঁৰ মধ্যপত্নী ৰাণী এমিটিছৰ বাবে দ্য মাৰ্বেল মেনকাইণ্ড নামেৰে জনাজাত এক বিশাল প্ৰাসাদৰ কাষত হেংগিং গাৰ্ডেনছৰ নিৰ্মাণ কৰিছিল। অতীতৰ বিখ্যাত এই বেবিলন আধুনিক যুগৰ ইৰাকৰ মাজত অৱস্থিত। কিয় কেনেকৈ এই পৰ্বত আমি জানিব পাৰিম প্ৰাচীন 7 ৱণ্ডাৰ্ছৰ অন্যতম বেবিলনৰ ওলমি থকা বাগিচা বা হেংগিং গাৰ্ডেনছ অফ বেবিলন সম্পৰ্কে। খ্ৰীষ্টপূৰ্ব 600 চনত ইৰাকৰ ইউফ্ৰাটিছ নৈৰ দাঁতিত বেবিলনৰ ওলমি থকা বাগিচাখন নিৰ্মাণ কৰা হৈছিল। নামত ইয়াক ওলমি থকা বাগিচা বুলি মাতিলেও আন্তঃগাঁথনি মুঠেও শূন্যত বা বায়ুত ওলমি থকা নাছিল। বিস্তৃত সমতল ভূমিৰ মাজত সুউচ্চ স্তম্ভ নিৰ্মাণ কৰি তাৰ ওপৰত এই বাগিচাখন সজোৱা হৈছিল, যি আছিল তেতিয়াৰ দিনত কল্পনাৰো বাহিৰত। সেয়ে বিষয়টো সেই সময়ত ওলমি থকা উদ্যানতকৈ কোনো দিশে কম নাছিল। পৌৰাণিক এই বাগিচাৰ বৰ্ণনাত যোৱাৰ আগত সেই আন্তঃগাঁথনিটো গঢ়ি তোলাৰ কাৰণ বা উদ্দেশ্য সম্পৰ্কে জানি লওঁ আহক। সম্ৰাট নেবুচাডনেজাৰৰ মধ্যপত্নী ৰাণী এমিটিছ আছিল মিডিয়ান ৰাজ্যৰ ৰাজকুমাৰী। মিডিয়ান আছিল সেউজীয়া পাহাৰ পৰ্বতেৰে আৱৰা অসাধাৰণ সৌন্দৰ্যপূৰ্ণ এটি দেশ। কিন্তু বেবিলন হ'ল সমতল মৰুভূমি। সেয়ে বিয়াৰ পিছত বেবিলনত আহি ৰাণীৰ সকলো সময়তে মন বেয়া লাগিছিল। সেয়ে সম্ৰাট নেবুচাডনেজাৰ ৰাণীক সুখী কৰিবলৈ তেওঁৰ দ্য মাৰ্বেল মেনকাইণ্ড নামেৰে জনাজাত প্ৰাসাদৰ কাষত এটি কৃত্ৰিম পাহাৰ নিৰ্মাণ কৰিবলৈ আদেশ দিয়ে আৰু সেই পাহাৰখনত সেই সময়ৰ প্ৰায় সকলো ফল আৰু ফুলৰ গছ ৰোপণ কৰি এটি প্ৰকাণ্ড বাগিচা সাজে। ইয়ে হ'ল হেংগিং গাৰ্ডেনছ অফ বেবিলনৰ নিৰ্মাণৰ কাহিনী। আশ্চৰ্যকৰ এই বাগিচাখনৰ আয়তন আছিল 800 বৰ্গ ফুট আৰু মাটিৰ পৰা ইয়াৰ উচ্চতা আছিল প্ৰায় 80 ফুট। 80 ফুট উচ্চতা প্ৰায় বৰ্তমান সময়ৰ 8 মহলা বিল্ডিঙৰ সমান। বিশাল বিশাল স্তম্ভৰ ওপৰত নিৰ্মিত চোতালত বিভিন্ন ধৰণৰ গছ-গছনি ৰুই বাগিচা সজা হৈছিল। ধাৰণা কৰা হয় সেই বাগিচাখনত আছিল 5,000 পৰা 6,000 বিভিন্ন প্ৰজাতিৰ গছ। বাগিচাখন নিৰ্মাণ কৰোঁতে 4,000 শ্ৰমিকে কাম কৰিছে আৰু বাগিচাৰ যত্নৰ কামত 1,050 জন মালী নিয়োজিত আছিল। বেবিলনৰ ওলমি থকা বাগিচাৰ সকলোতকৈ ডাঙৰ চেলেঞ্জ আছিল বাগিচাখনক সতেজ ৰখা। কাৰণ এনেতে মৰুভূমি অঞ্চলসমূহত বৰষুণ অলপ কমেই হয়। ইয়াৰ উপৰিও ইমান ওপৰত পানী উঠোৱাটো ইমান সহজ কাম নাছিল। কিন্তু প্ৰতিষ্ঠাখন ইউফ্ৰাটিছ নৈৰ দাঁতিত নিৰ্মাণ কৰা হৈছিল বাবে পানীৰ উৎসলৈ ইমান চিন্তা নাছিল। সেই সময়ৰ এটি উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি বাগিচাখনত পানীৰ সমস্যা সমাধান কৰা হয়। 80 ফুট উচ্চতাত পানী উঠাবলৈ পকোৱা এক ধৰণৰ নলৰ ব্যৱহাৰ কৰিছিল বুলি ধাৰণা কৰা হৈছে। মেচোপটেমিয়া সভ্যতাসমূহৰ ভিতৰত বেবিলন আছিল অন্যতম প্ৰধান স্থান। সেইবাবেই এই মহাপৰিকল্পনা তৈয়াৰ কৰা সম্ভৱ হৈছিল বুলি গৱেষকসকলৰ ধাৰণা। খ্ৰীষ্টপূৰ্ব 514 চনত বেবিলনৰ সীমাৱৰ্তী পাৰস্য ৰাজ্যৰ লগত এটি ভয়াৱহ যুদ্ধত নেবুচাডনেজাৰৰ সজোৱা বাগিচা সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। 1983 চনৰ পৰা ইৰাক চৰকাৰ বেবিলনক বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰি আহিছিল। কিন্তু 3 দশকৰো বেছি সময় পিছত সিহঁতৰ এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কিন্তু বহুতে বেবিলনক বিশ্ব ঐতিহ্য স্বীকৃতি দিয়াত আপত্তি জনাইছে। কাৰণ বেবিলনৰ হেংগিং গাৰ্ডেন বুলিবলৈ আজি একোৱে অৱশিষ্ট নাই। আধুনিক সময়ৰ বহু গৱেষকৰ ধাৰণা বেবিলনৰ ওলমা উদ্যান বুলিবলৈ আচলতে একোৱে নাছিল। এই বাগিচাখনৰ সম্পূৰ্ণখিনিয়ে সাহিত্যিকসকলৰ কল্পনা। বেবিলনৰ বাগিচা সম্পৰ্কে প্ৰথম বৰ্ণনা পোৱা যায় খ্ৰীষ্টপূৰ্ব 400 চনৰ পিনে। বেৰুচাছ নামৰ বেবিলনৰ এজন পুৰোহিত সেই বৰ্ণনা দিয়ে। ইয়াৰ পিছত গ্ৰীক ইতিহাসবিদসকলে বেৰুচাছৰ বৰ্ণনাৰ ওপৰত ভিত্তি কৰিয়ে বেবিলনৰ ওলমা উদ্যানৰ ধাৰণাটোক জনপ্ৰিয় কৰি তোলে। প্ৰশ্ন হ'ল বাগিচাখন ধ্বংসৰ 114 বছৰ পিছত বেৰুচাছ এই বাগিচাৰ তথ্য ক'ত পালে আৰু বাগিচাখনৰ যদিও আচলতে কিবা অস্তিত্ব থাকিলে হয় তেনেহ'লে বাগিচাখন যেতিয়া সজা হৈছিল বা বাগিচাখন জীয়াই থকা সময়ৰ লেখকসকলৰ বৰ্ণনাত বাগিচাখনৰ কোনো তথ্য কিয় পোৱা নাযায়। বিষয়টো অতি বিস্ময়কৰ। কাৰণ ইমান ডাঙৰ প্ৰতিষ্ঠা নিৰ্মাণ হ'ল কিন্তু কোনো ঐতিহাসিক লিখক, কবি বা সাহিত্যিকৰ লিখাত বিষয়টো এবাৰৰ বাবে উঠি নাহিল। আৰু এদল গৱেষক ধাৰণা কৰে যে বেবিলনৰ হেংগিং গাৰ্ডেনছ আচলতে বেবিলনত নাছিল। ইৰাকৰ আৰু এটি প্ৰাচীন সাম্ৰাজ্য এৰিচিয়ান নগৰৰ নিনেবেশত বাগিচাখন নিৰ্মাণ কৰা হৈছিল। এৰিচিয়ান ৰজা চিনক্ৰেছ খ্ৰীষ্টপূৰ্ব 681 চনত টাইগ্ৰিছ নৈৰ দাঁতিত সেইটো নিৰ্মাণ কৰিছিল। এইসমূহ দাবীৰ পক্ষতো উপযুক্ত কোনো ধৰণৰ যুক্তি বা প্ৰমাণ নাই। মূল কথা হ'ল বেবিলনৰ হেংগিং গাৰ্ডেনছলৈ যিমান বৰ্ণনা আহিছে সেই সকলোবোৰেই আচলতে কাল্পনিক। কাৰণ বৰ্ণনাকাৰীসকলৰ ভিতৰত কোনোৱেই এই বাগিচাখন নিজ চকুৰে কেতিয়াও চোৱা নাই।
বেবিলনৰ হেংগিং গাৰ্ডেন্সৰ অৱস্থান বা গঠন লৈ বহু বিতৰ্ক থাকিলেও বহু গৱেষক ধাৰণা কৰে প্ৰাচীন ইৰাকৰ কোনো এঠাইত সেই সময়তকৈ আধুনিক এটি ছাদ বাগিচা আছিল। বেবিলনৰ হেংগিং গাৰ্ডেন্স লৈ সকলোতকৈ ডাঙৰ ভণ্ডামিটো কৰিছে ইৰাকৰ একনায়ক ছাদ্দাম হুছেইন। প্ৰাচীন বেবিলন সভ্যতাৰ পুৰাতাত্ত্বিক নিদৰ্শনাৱলীক তেওঁ পুনৰ নিৰ্মাণ কৰিছে। ৰজা নেবুচাডনেজাৰৰ প্ৰাসাদ, দুৰ্গ টাৱাৰ আৰু বিভিন্ন দেৱালৰ ধ্বংসাৱশেষৰ মাজত ছাদ্দাম চৰকাৰৰ সময়ত নতুন ইটা দি কিছু আন্তঃগাঁথনি বনোৱা হয়। কৃত্ৰিম পুৰাতাত্ত্বিক আন্তঃগাঁথনি বনাই ক্ষান্ত হোৱা নাই, অথচ ঐতিহাসিক ধ্বংসস্তূপৰ ওপৰত ছাদ্দাম হুছেইন নেবুচাডনেজাৰৰ দৰে এটি প্ৰসাদ নিৰ্মাণ কৰে। সেই প্ৰসাদৰ দেৱালৰ ফলকত ছাদ্দাম হুছেইনৰ মূৰ্তি আজিও দেখা পোৱা যায়। এইসমূহ যেন নিজৰ ক্ষমতাক চিৰস্থায়ী কৰাৰ প্ৰয়াস। যদিও পৰৱৰ্তী সময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰ ইৰাক আক্ৰমণ কৰি বেবিলনৰ পুৰাতাত্ত্বিক নিদৰ্শনকে ধৰি ছাদ্দাম হুছেইনৰ প্ৰাসাদত ব্যাপক ধ্বংসযজ্ঞ চলায়। মাৰ্কিন সেনাসকল ইয়াত ঘাটি নিৰ্মাণৰ ওচৰা-ওচৰি এই প্ৰাসাদত বাস্কেটবল খেলাৰ সুযোগো এৰি দিয়া নাই। এসময়ত একনায়িকত্বৰ ভয়ত সাধাৰণ মানুহ যি ঠাইৰ ওচৰে পাজৰে যাব পৰা নাছিল, সেই ঠাইত আজি তেওঁলোক কোনো ধৰণৰ বাধা অবিহনে বিচৰণ কৰি আছে। বেবিলনৰ হেংগিং গাৰ্ডেন্স যিদৰে প্ৰাচীন বিশ্বৰ 7 ৱণ্ডাৰ্ছৰ অন্যতম, তেনেদৰে আধুনিক বিশ্বৰ 7 ৱণ্ডাৰ্ছৰ অন্যতম এটি ঠাই মাচু পিছু। মাচু পিছু আছিল ইনকা সভ্যতাৰ সম্ভ্ৰান্তসকলৰ অৱকাশ যাপন কেন্দ্ৰ বা ভেকেশ্যন চেণ্টাৰ। আন্দিজ পৰ্বতমালাত থকা এই মধ্যযুগৰ চহৰ অত্যন্ত সুপৰিকল্পিতভাৱে গঢ়ি তোলা হৈছিল। ইনকা সভ্যতাৰ বিস্ময়কৰ দুৰ্গনগৰ মাচু পিছু সম্পৰ্কে জানিব খুজিলে কিয় কেনেকৈ এই ভিডিঅ'খন চাব পাৰে। কিয় কেনেকৈ চেনেলখনত আপুনি নতুন হ'লে আমাৰ অন্যান্য ভিডিঅ'সমূহ চাবলৈ পাহৰি নাযাব। এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ চাব খুজিলে কিয় কেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটোত প্ৰেছ কৰক।